ঔষধৰ বোলে উৎপাদন কমিছে, গতিকে 50% পৰ্যন্ত বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ দাম। বাঢ়িব যক্ষ্মা, হাঁপানি আৰু মানসিক ৰোগৰ ঔষধৰ দাম। কেন্দ্ৰীয় চৰকাৰে জনালে অনুমোদন। দাম বাঢ়িব সৰ্বমুঠ 11 বিধ অত্যাৱশ্যকীয় ঔষধৰ। উৎসৱৰ বতৰতে আন এক হঠকাৰী সিদ্ধান্ত। দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ। 10 বা 20% নহয়, একেকোবে 50% পৰ্যন্ত বাঢ়িব ঔষধৰ দাম। হাঁপানি, গ্লুক'মা, থেলাছেমিয়া, যক্ষ্মা ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ দাম বৃদ্ধি পাব। লগতে দাম বৃদ্ধি পাব মানসিক ৰোগৰ ঔষধৰো। শেহতীয়াকৈ ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ফলত ঔষধ উৎপাদনত হেঙাৰ হোৱা বুলি উত্থাপিত হৈছে দাবী। গতিকে ফাৰ্মাচিউটিকেল বিভাগৰ অধীনত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি (NPPA)ৰ হস্তক্ষেপৰ ফলত 8 বিধ ঔষধৰ 11টা ফৰ্মুলেশ্যনত যথেষ্ট মূল্য বৃদ্ধি হ'ব। দাম বৃদ্ধি হ'বলগীয়া ঔষধৰ তালিকাত আছে বেনজাইলোপেনিচিলিন 10 লাখ IU বেজী, এট্ৰ'পিন বেজী 0.6 মিলিগ্ৰাম বেজীৰ বাবে, ষ্ট্ৰেপ্ট'মাইচিন পাউডাৰ 750 মিলিগ্ৰাম আৰু 1000 মিলিগ্ৰাম, চেলবুটামল টেবলেট 2 মিলিগ্ৰাম আৰু 4 মিলিগ্ৰাম। পিছে এই মূল্য বৃদ্ধিয়ে সাধাৰণ মধ্যবিত্ত শ্ৰেণীক যে বিপদত পেলাব সেয়া নিশ্চিত। নিউজ ডেস্ক, NZ নিউজ।